Hello everyone, good evening. কি খবৰ আপোনালোকৰ সকলোৱে ভালে নিশ্চয় মোৰো ভাল আৰু আজি বহনিবাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এতিয়া মই পাকঘৰত ঢেকীয়া বনাই আছোঁ আৰু আজি ভাত অলপ সোনকালে পাতিলোঁ সোনকালে ভাতটো খাই বৈ আৰু আজি ঘৰৰ ওচৰতে এখন বিহু মেলা আছে বিহু মেলাত আমি তিনিটা যাম চুংকু যাব চুংকু আছিলে মোৰ ভাগিন হয় আৰু আমি দুজন যাম এই তিনিটা যাম বাইকত বলকচোন এইফালে আমি ওলাই মেলি ৰেডি হ'লোঁ মোক কেনেকুৱা লাগিছে জনাবচোন আজি ধুনীয়াকৈ নতুন কাপোৰ এযোৰ পিন্ধি লৈছোঁ বিহু চাবলৈ যাওঁ বুলি এইফালে প্ৰথম কাম হ'ল হেলমেটটো লোৱা হেলমেটটো লৈ লৈছোঁ কাৰণ আমি বাইকত যাম ন হেলমেট মেইন নহয় জানো এইফালে আমি ওলাই মেলি ৰেডি এতিয়া যাব লৈছোঁ এইফালে আমি গৈ আছোঁ লাহেকৈ ইমান যে মানুহ হৈছিল নহয় এইফালে আমি গৈ আছোঁ চবফালে গাড়ী মাথো গাড়ী কাৰণ বতৰটো ভাল কৰিছে ন এইকেইদিনটো বৰষুণকৈ গ'লগৈ বাকীবোৰ বিহু মেলা এইখন বিহু মেলাত মানে বতৰটো ভাল কৰাৰ কাৰণে মানুহ বহুত হৈছে চাওকচোন চাওক ইমান যে গাড়ী হৈছে আমি গৈ আছোঁ মানে বাইকখন ৰখাবৰ কাৰণে জেগাই পোৱা নাছিলোঁ প্ৰথমতে আকৌ ইমানেই মানুহ চবফালে গাড়ী এইফালে গৈ থাককচোন আমাৰ লগতে আমিও গৈ থাকোঁ আপোনালোকক অলপ দেখাই থাকিম আমি আহি আছোঁ এইফালে আমি আহিছিলোঁ আজি পুৰণা সাপেখাতিৰ ঐতিহ্যমণ্ডিত ৰঙালী বিহুৰ সন্মিলন চাবলৈ বুলি বহুত মানুহ হৈছিল চাওকচোন দুদিনীয়া কাৰ্যসূচীৰে পাতিছে আমি আজি প্ৰথম দিনটো আহিছোঁ আজি সৰু এনেকৈ বিহুবোৰ আহিছে আৰু বিহু প্ৰতিযোগিতাৰ কাৰণে আৰু কাইলৈ আহিব প্ৰিয়ংকা ভৰালী এইফালে আমি বিহু মেলা পাই গ'লোহি চাওকচোন ইমান মানুহ হৈছে এইফালে আমি তিনিজন ভালদৰে গৈ আছোঁ লাহে চবফালে চাই ব'লক আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখাই আছোঁ এইফালে আমি পালোহি পুৰণা সাপেখাতী আঞ্চলিক সমিতিৰ উদ্যোগত ৰঙালী বিহু সন্মিলনখন পাতিছিলে এইফালে আমি প্ৰথম গেটখনে সোমাইছোঁ ইমান ধুনীয়াকৈ সজাইছে এইফালে চাওকচোন চবফালে মানুহৰ পেণ্ডেলটো যে ইমান ধুনীয়াকৈ দিছিল চাৰিওফালে চেল্ফি পইণ্ট দিছিল ফটো মাৰিবৰ কাৰণে আৰু সৰু ল'ৰাবোৰে খেলিবৰ কাৰণে জোলনাও দিছিলে এইফালে চাওক আমি সোমাই গৈ আছোঁ লাহে আপোনালোকক দেখাই আছোঁ আমাৰ সম্পূৰ্ণ পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ চাওকচোন ব'লক দেখাই আছোঁ সকলো পৰিৱেশ এইফালে আমি অলপ 4 ৰাউণ্ডত চাবৰ কাৰণে আহিলোঁ এইফালে চাওকচোন চেল্ফি পইণ্ট দিছে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয় এইফালে সৰু ল'ৰাবোৰ জোলনাত জ্বলি আছে আমি অলপ তাকে চাওঁ বুলি আহিলোঁ আমিও ফটো অলপ মাৰি ল'লোঁ বাৰু এইফালে চুংকু আৰু মই আমি গৈ আছোঁ লাহে আৰু বৰষুণ দিয়াৰ কাৰণে অলপ বোকাও হৈ আছিলে বাৰু এইফালে চবফালে দোকান বিভিন্ন ধৰণৰ বস্তুবোৰ ওলাইছিলে মানে অকল খোৱা বস্তুৱে ওলাইছিলে বেলেগ কিনা বস্তু একো ওলোৱা নাছিলে এইফালে চব সৰু ল'ৰাবোৰ কিমান ধুনীয়াকৈ খেলিছে আৰু এইফালে আমি আহিলোঁ মিঠা পান খাবৰ কাৰণে তিনিখন মিঠা পান বোলো খাই লওঁ বিহু মেলা আহিছোঁ যেতিয়া এইফালে পান খাই গৈ আছোঁ আমি ফটো মাৰিবৰ কাৰণে এইফালে গোটেইকেইটা পান খাই গৈ আছোঁ এইফালে আমি ফটো মাৰিবলৈ আহিছিলোঁ আচলতে ফটো মাৰা মানুহ ধেৰ যে বহুত দেৰি ৰখিব লগা হৈছে ফটো মাৰিবৰ কাৰণে শেষত যেনিবা ৰখি ফটো মাৰিব পালোঁ আৰু এইফালে আমি কেঁচা চানা খাবলৈ বুলি আহিলোঁ মানে ক'ৰবাত গ'লে এনেকুৱা জ্বলা কিবা খাবলৈ মন যায় নহয় জানো ইমান ধুনীয়াকৈ বনাই আছে কেঁচা চানা বুলি ক'লে ৰখিবই নোৱাৰি
এইফালে বিদুৰভাইৰ পৰিয়াল দি আমাৰ সাপেখাতী আঞ্চলিক সমিতিয়ে মাতিছিলে, তেওঁলোকো আহিছিলে। তেওঁলোকে বহুত ধুনীয়াকৈ প্ৰগ্ৰেম কৰিছিলে। এইফালে তেওঁলোকক অলপ মৰম যাচিছিলে সাপেখাতীৰ আঞ্চলিক সমিতিৰ ফালৰ পৰা। ইমান ধুনীয়াকৈ পৰিৱেশটো চাই যাওকচোন, ইমান ধুনীয়া লাগিছে আপোনালোকেও। আমাৰ উদযাপন সমিতিৰ স্নেহ শ্ৰদ্ধা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিব খুজিছোঁ। তেওঁলোকে অসমীয়া চলচ্চিত্ৰক আৰু এখোপ আগুৱাই নিয়ক। আপোনালোকে মৰম দিব। আমাৰ সোণাইস্থিত চিনেমা গৃহটো মুকলি হ'ব নিশ্চয়। আমি তেওঁলোকলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। নমস্কাৰ সকলোকে, কি খবৰ? ভালে আছে? যিকি নহওক দেৰিকে হ'লে সকলোলৈকে ৰঙালী বিহুৰ আমাৰ বিদুৰভাই পৰিয়ালৰ পৰা আমি কেলে আহিছোঁ আপোনালোকৰ মাজলৈ। আগতেতো বিদুৰভাই ৱেব ছিৰিজখন চাইছে আপোনালোকে? চাইছেনে? জোৰকে এটা চিঞৰ দিয়কচোন। মজা। এইবাৰ সেই মৰম লৈ আকৌ অলপ বেলেগকে আমি আপোনালোকৰ মাজলৈ আহিম অহা জুলাই শেষৰ শেষত আমি অলপ চবেই তিনিজনে চুপ এটা খালোঁ আৰু এইবিলাক পকৰি খালোঁ আৰু চুপ পকৰি খাই খোজকাঢ়ি আহি আছোঁ, কাৰণ বাইকখন অলপ দূৰত আছে ন, সেইকাৰণে আহি আছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। আজিলৈ নাই পাই। আৰু শেষত আজি মৰা ফটো দুকপিমান লগাই দিছোঁ দেই, প্লিজ চাব। আৰু মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই অল।